নমস্কাৰ, মই ৰূপেখাই পুনৰ স্বাগতম জনাইছোঁ মোৰ পাকঘৰলৈ। আজি মই এটা সয়াবিনৰ টেষ্টি ৰেচিপি বনাম। কেনেকৈনো বনাওঁ চাওঁ আহক। সয়াবিনৰ কাৰণে মই এইখিনি যোগাৰ কৰি লৈছোঁ। এইখিনি সয়াবিন মই অলপ দেৰি পানীত তিয়াই থৈছোঁ অকণমান কোমল হ'বৰ কাৰণে। তথাপিও মই অলপ দেৰি কাৰণে সিজাই ল'ম। এইখিনি মই অকণমান দেৰি সিজাই ল'ম, অকণমান কোমল হোৱাকৈ। কোমল হৈছে তথাপিও আৰু অকণমান লাগিব। এতিয়া মই কি যোগাৰ কৰি লৈছোঁ সয়াবিনখিনিৰ কাৰণে চাওঁ আহক। এয়া হৈছে গ্ৰীণ চিলি, এয়া হৈছে আদা নহৰু পেষ্ট, এয়া চয়া চচ, এটা কণী, টমেটো চচ, চেনি, কৰ্ণফ্ল'ৰ আৰু এইটো হৈছে ফুড কালাৰ। এইখিনি পিঁয়াজ, কেপচিকাম, কেঁচা জলকীয়া আৰু মেজিক মছলা এটা লৈ লৈছোঁ মই। তাৰপিছতে হালধি, নিমখ আৰু ৰেড চিলি পাউডাৰ, মানে তেল। সয়াবিনখিনি সিজে মানে মই এতিয়া অকণমান এইখিনি ফ্ৰাই কৰি ল'ম। অকণমান তেল দি লৈছোঁ। এতিয়া কেপচিকামখিনি মই অকণমান ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই ইয়াত পিঁয়াজখিনি দি দিম। কেঁচা জলকীয়াকেইটা দি দিম। আমাৰ সয়াবিনখিনি সিজিছে, মই এতিয়া এইখিনি উঠাই ল'ম। তো অলপ কোমল হোৱাকৈ সিজাব। এইখিনি আমাৰ হৈ গৈছে। মই অকণমান আদা নহৰু পেষ্ট অকণমান দি দিছোঁ। অকণমান চেনি, অকণমান নিমখ দিছোঁ। নিমখটো বেছি দিয়া নাই কাৰণ মছলাত অকণমান নিমখ থাকে। অকণমান দিছোঁ।
ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ আৰু অকণমান হালধি। मैं गैस को अफ कर दी ये प्राय हो गल मैं ये अलग काढ़ी लम। मैं आको गैस तो जलाई तेल अकमान गरम कर लम कारण इतना मैं आको सयाबिन खिनि भाजिब लागिब। এইফালে মই সয়াবিনৰ কাৰণে হেৰি কৰি যোগাৰ কৰি লৈছোঁ কি ঢালিম ইয়াত মই অকণমান আদা নহৰু পেষ্ট দিছোঁ তাৰপিছতে কৰ্ণফ্ল'ৰ কণী এটা হালধি নিমখ और अकमान फूड कलर दी दिसो इतना मैं ये भालके सानी लम। कॉर्नफ्लोर और अकमान दी दिसो आपलोके आंदाज मते दिब आंदाज मते दिसो। इतना आम सयाबिन फ्राई कर लम बेसि टान होवाके भाजिब नालागे अकमान भाजिले हब। এইখিনি মোৰ হৈ গ'ল মই কাঢ়ি লৈছোঁ। বাকীকেইটা মই তেনেকৈ অকণমান
এতিয়া নমাই লৈছোঁ। খুব বেছি টানকৈ নাভাজিব, তেতিয়া ভাল নালাগিব খাই। ইয়াত কৰ্ণফ্ল'ৰ হয়, কৰ্ণফ্ল'ৰখিনি মই চয়া চচৰ বাতিটোত গোলাৰ কাৰণে ৰংটো এনেকুৱা হৈছে। এতিয়া মই দি দিছোঁ কৰ্ণফ্ল'ৰটো। আমাৰ হৈ গ'ল চয়াবিনৰ এটা টেষ্টি ৰেচিপি ৰেডি। আমাৰ এইখিনি ৰেডি হৈ গ'ল। মই এতিয়া অলপ কাঢ়ি লৈছোঁ। এয়া মোৰ চয়াবিনৰ টেষ্টি ৰেচিপি এটা ৰেডি হৈ গ'ল আৰু অতি সোনকালে হয়। আপোনালোকেও বনাই চাব, খাই চাব, খাই কেনেকুৱা লাগিলে মোক জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, নমস্কাৰ। অহাটো ভিডিঅ'ত আকৌ লগ পাম।